हेलो बंधुসকল मैं एटो আপনার आज आपलोक छत्तीसगढ़र एक भिउ देखाऊँ। আজি आमार तृतीय दिन छत्तीसगढ़ आहा आमार 3 दिन हो गल। 29 तारिखे आमी ओलाइसिलो मार्च माहर और एतिया एप्रिल माह हो गल। नाजानो केनेका लागिसे किन्तु इयात गरम बहुत बहुत गरम থাকিব নোৱাৰা নিচিনা एकदम पूरा एकदम जी बता बोले हेटु गरम चाब पारे आपुनी एफाले एफाले खेति सेति आछे अलप। আজি आमी য'ত আমি আছোঁ আজি আৰাং বুলি কয় ইয়াত আৰাং এই আৰাঙৰ পৰা আজি আমি ওলাম আৰু ওলাই কিনে যাম আমি বস্তৰ ডিষ্ট্ৰিক্ট য'ত আমাৰ ডিউটি হ'ব। চাওঁ কেনেকৈ বা কি হয়, গৈ কিনেহে গম পাম কেনেকৈ কি লাগিব। চাব পাৰিছে বস্তু চস্তু পেক হৈ গ'ল। এইকেইটা মোৰ বেগ পেকিং হৈ গ'ল। প্ৰথম দিনা অহাৰ সময়ত বহুত ভাল লাগি আছিলে, পূৰা ছত্তীশগড় যাম পূৰা আনন্দ পূৰা ভাল লাগি আছিলে। পাছত যেতিয়া আহি পালোঁ ইয়াৰ গৰমটো চাই কিনে অৱস্থা বেয়া। পাছত আকৌ ইয়াতে যি ইয়াৰ ভয়াৱহতা ছত্তীশগড় কেনেকুৱা কথাবোৰ যেতিয়া ইয়াত আহি শুনিলোঁ যে ছত্তীশগড়টো অলপ নক্সল প্ৰভাৱিত এৰিয়া, অলপ ভয় অলপ আছে। তেতিয়া লাহে লাহে যিটো আমাৰ হেপিনেছ আছিলে মানে ছত্তীশগড় অহাৰ সেইটো অলপ অলপ লাহে কমি গৈছে। ভয় খোৱা নাই বাৰু, আৰু অলপ যি আমাৰ এক্সাইটমেণ্ট আছিল সেইটো অলপ কমিছে আৰু অলপ এলাৰ্ট হৈ থকাৰ এটা মনোভাৱ এটা জাগি আহিছে। কিয়নো এলাৰ্ট থাকিব লাগিব, ছত্তীশগড়টো অলপ যিয়ে নহওক অলপ ভয়ংকৰ এৰিয়া, সেইকাৰণে অলপ সাৱধানতা লোৱাটো অলপ আমাৰ কাৰণে জৰুৰী হৈ গৈছে। চাওঁ বা কেনেকুৱা লাগে। এতিয়া এমাহ বা দুমাহ কিমান দিন থাকোঁ নাজানো, যিমানেই দিন নাথাকোঁ ভালদৰে থাকিব লাগে, ভালকৈ ঘূৰি যাব লাগে। যিয়ে নহওক ছত্তীশগড়টো চাবলৈ পাইছোঁ। ছত্তীশগড়টো চাবলৈ পোৱা এটা নাজানো হেঁপাহটো নাছিলে, চাব পাম নাপাম জনা নাছিলোঁ। কিন্তু যিহেতু চাকৰি আহিবই লাগিব, কৰিবই লাগিব, ভাল লাগিছে। এইফালে অলপ চাব পাৰে, এইটো CRPF এটা কেম্প হয়। CRPF কেম্পত গ্ৰাউণ্ডত কিবা চলি আছে, আমাৰ বাছকেইটা লাগি আছে চাব পাৰিছে। চ' যি নহওক বন্ধুসকল, বহুত দিন পাছত ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। নাজানো বহুতে মোক সোধে ৰাস্তাই বাটে বা ক'ৰবাত পালে যে কিয় আপুনি ভিডিঅ' নবনায়। চেষ্টা কৰিছোঁ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মৰম দিব। আমি এতিয়া ৰেডি হৈ গ'লোঁ আৰু ৰেডি হৈ কিনে আমি এতিয়া যাব লাগিব। 9টা বজাত আমাৰ গাড়ী আছে, গাড়ীতে উঠি কিনে আমি যাব লাগিব। 9টা বজাৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব। আৰম্ভ হৈ কিনে আমি যাম, কমচে কম 200-300 কিলোমিটাৰ আছে, সেইকাৰণে অলপ লম্বা হ'ব যাত্ৰাটো। চাবলৈ পাই আছে আপোনালোকে কি সুন্দৰ মনোৰম দৃশ্য, ভাল লগা দৃশ্য। খুবেই ভাল লাগিছে দৃশ্যবোৰ চাই কিনে, পৰিৱেশবোৰ চাই কিনে। বহুত দূৰত দূৰত ঘৰ, বহুত দূৰত দূৰত ঘৰ, আৰু মাটিবোৰ একদম শুকান টান টাইপৰ। লগতে এটা কথা কওঁ যে ইয়াতে ছত্তীশগড়ত বহুত ধুনীয়া ধুনীয়া ইয়াতে খেতি কৰা হৈছে। খেতিবোৰৰ ভিতৰত আপোনালোকে ক'বলৈ পাৰিব যে ধান, ঘেঁহু, কল, কুঁহিয়াৰ, অমিতা, মাকৈ, বহুত ধৰণৰ খেতি দেখিব পোৱা গৈছে। আৰু ইয়াতে আমি যিটো ৰাস্তাত গৈ আছোঁ বহুত পাহাৰৰ ৰাস্তা, আৰু এই পাহাৰৰ ৰাস্তা চাব পাৰিছে কি ধুনীয়াকৈ আছে। পাহাৰৰ ৰাস্তাবোৰ বহুত ওপৰত উঠিব লাগে, কিন্তু অলপ ডেঞ্জাৰাছ, অলপ মানে চেঞ্চিটিভ এৰিয়া, অলপ ভয় লগা, কিন্তু অলপ ভালো লাগি আছে ৰাস্তাবোৰ চাই কিনে, গৈ কিনে মজা এটা ফিল আহি আছে। আপোনালোকে চাব পাৰিছে যে আমি কেনেকৈ গৈ আছোঁ, সেইকাৰণে আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইটো জেগা যিটো আমি বৰগাঁও লিখা আছে, এই বৰগাঁৱত আমি অলপ দেৰি ৰখিলোঁ। এতিয়া আমাৰ বস্তৰ ডিষ্ট্ৰিক্টটো আৰম্ভ হৈ গ'ল। ইয়াতে আমাৰ অলপ খোৱা বোৱা হ'ল, অলপ ৰখিলোঁ। খোৱা বোৱা কৰাৰ পাছত আমি ইয়াৰ পৰা আকৌ যাম। যাওঁতে যাওঁতে আমি এনেকুৱা বস্তৰ ডিষ্ট্ৰিক্টৰ গাঁও এটাত সোমালোঁ। এই গাঁওটোত আমি সোমাই কিনে অলপ ভিতৰলৈ যাব লাগিব, য'ত আমাক থাকিবলৈ দিয়া হ'ব। এই গাঁওটো চাব পাৰিছে আপোনালোক কেনেকুৱা, চাইডে চাইডে চাব পাৰিছে, দেখাই আছোঁ মই আপোনালোকক খেতিৰ কেনেকুৱা চলি আছে। আৰু লগতে গাঁৱৰ ঘৰবোৰ চাব পাৰিছে, অলপ মানে ঘৰবোৰ খাপৰা লগাও, টিন অলপ কম,
অলপ চাব পাৰিছে আৰু মুঠতে কেনেকুৱা। আৰু আহি আমি পাই গ'লোঁ কুন্দৰপাল গাঁৱৰ এখন আদিবাসী স্কুলৰ হোষ্টেল, য'ত আমি থাকিব লাগিব। থাকিম 10-12 দিনমান, যিমান দিনে থাকোঁ আৰু। চাই মই ইয়াতে ওপৰত আহিলোঁ। ওপৰত আহি মই ভিউটো অলপ দেখাইছোঁ কেনেকুৱা লাগিছে, ওচৰে পাঁজৰে চাব পাৰিছে। ভিডিঅ'টো কেনেকুৱা বা হৈছে আপোনালোক জনাব। বহুত দিন পাছত বনাইছোঁ, ভালেই হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মৰম দিব, লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় অসম।